সংকলী ব্যৱস্থা আৰু ইয়াতে কেইবাজনো ব্যক্তি আহিছে তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰেৰণাদায়ী কথাবোৰ ছাত্ৰ ছাত্ৰীসকলৰ আগত ক'ব মই নিৰ্দিষ্ট বক্তা হিচাপে মাত্ৰ কেইটামান কথা মোৰ মনলৈ অহা কেইটামান কথা কৈ ছাত্ৰ ছাত্ৰীসকলক মোৰ প্ৰেৰণা মোৰ ফালৰ পৰা দিব লগা প্ৰেৰণা মই দিবলৈ চেষ্টা কৰিম আচলতে জীৱনৰ খুব দুটা গুৰুত্বপূৰ্ণ পৰীক্ষা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী মই যেতিয়া মেট্ৰিক পাছ কৰিছিলোঁ আমি যিটো গাঁৱৰ ল'ৰা তেতিয়া আজিৰ দৰে পৰিৱেশ নাছিল আজিৰ দৰে অৰ্থনৈতিকভাৱেও তেতিয়া সমাজখন সচ্ছল নাছিল সেই বাতাবৰণৰ পৰা আজিৰ যিটো সফিষ্টিকেটেড লাইফৰ মাজত জীৱন অতিবাহিত কৰাৰ যিটো যাত্ৰা বহু ধৰণৰ উত্থান পতন সংগ্ৰাম সংঘাত যন্ত্ৰণা বিষাদ প্ৰত্যক্ষ কৰিছোঁ অনুভৱ কৰিছোঁ সন্মুখৰ পৰা দেখিছোঁ সেইকাৰণে মোৰ ব্যক্তিগত জীৱনৰ যিবোৰ অভিজ্ঞতা এজন ব্যক্তি জীৱনত সফল হ'বলৈ হ'লে আচলতে কোনখিনি কথাৰ ওপৰত গুৰুত্ব দিব লাগে কোনখিনি কথাৰ ওপৰত গুৰুত্ব দিলে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সফলতাৰ যাত্ৰাত উপনীত হ'ব পাৰি কোনখিনি কথাক আমি জীৱনৰ পৰা মাইনাছ কৰিব লাগে আৰু কোনখিনি কথা জীৱনৰ লগত সদায় সংলগ্ন কৰি ৰাখিব লাগে এই কথাবোৰ আজিৰ মঞ্চত মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলে বুজিব লাগে আৰু এই কথাবোৰে আমি আলোচনা কৰিব লাগে আমাৰ যিটো সামান্য জীৱন আমাৰ জীৱনটো বৰ বেছি দীঘলীয়া নহয় সামান্য জীৱন কিন্তু বিশ্ব ব্ৰহ্মাণ্ডৰ ইতিহাসৰ তুলনাত সময়ৰ যিটো মহাসমুদ্ৰ তাৰ তুলনাত আমাৰ জীৱনটো তেনেই সামান্য একেবাৰে চমু এটা জীৱন আমাৰ এই সামান্য জীৱনটোক অতিবাহিত কৰিবৰ কাৰণে সামান্য জীৱনটোক এটা সফল জীৱন হিচাপে যাপন কৰিবৰ কাৰণে ৰুটি কাপৰা মাকান অন্ন বস্ত্ৰ বাসস্থানৰ উপৰিও আমাক আন কিছুমান বস্তুৰ প্ৰয়োজন হয় যিকেইটা বস্তুৰ অবিহনে আচলতে আমি এটা সফল জীৱন যাপন কৰিব নোৱাৰোঁ জীৱনটো চলি যাব কিন্তু এটা সফল জীৱন ধাৰণ কৰিবৰ কাৰণে এটা সফল জীৱন লিড কৰিবৰ কাৰণে আমাক কোনখিনি কথা দৰকাৰ বা কোনখিনি কথাৰ ওপৰত আমি গুৰুত্ব দিব লাগে এই কথাবোৰ ছাত্ৰ ছাত্ৰীসকলে এই অৱস্থাতেই ছাত্ৰ জীৱনৰ এইটো অৱস্থাতে বুজি পোৱাটো খুব দৰকাৰ কাৰণ তোমালোকৰ সন্মুখত এখন সম্ভাৱনাৰ বিশাল সেউজীয়া পথাৰ পৰি আছে এই সম্ভাৱনাৰ বিশাল সেউজীয়া পথাৰখন কিন্তু ইমান মসৃণ নহয় ইমান কংক্ৰিটেৰে ভৰপূৰ এখন পথাৰ ইমান এখন সমস্যামুক্ত নহয় আজিৰ যিটো প্ৰতিযোগিতামূলক পৃথিৱী এই প্ৰতিযোগিতামূলক পৃথিৱীখনক নিজক আগুৱাই লৈ যাবৰ কাৰণে নিজক এজন সফল ব্যক্তি হিচাপে সমাজত মূৰ তুলি জীয়াই থাকিবৰ জোখাৰে নিজক যোগ্য কৰিবৰ কাৰণে যিটো যাত্ৰা এই যাত্ৰাটো ইমান সহজ নহয় বা ইমান সহজলভ্য নহয় বা এই যাত্ৰাৰ সন্মুখত যিকোনো বাধা নাই এনে নহয় আমি বাধাৰ এখন প্ৰাচীৰ অতিক্ৰম কৰিব লাগিব এই বাধাৰ যিখন প্ৰাচীৰ অতিক্ৰম কৰি জীৱনটোক এটা সফল জীৱনৰ সংজ্ঞাৰে আবদ্ধ কৰিবৰ কাৰণে যি যাত্ৰা সেই যাত্ৰাৰ দুৱাৰমুখত তোমালোক এতিয়া থিয় আছে এই যাত্ৰাই সেই যাত্ৰা নিৰ্ণয় কৰিব লাগিব যি যাত্ৰা যিটো লক্ষ্য আৰু উদ্দেশ্য তোমালোকে জীৱনৰ সন্মুখত ৰাখিছা সেই লক্ষ্য আৰু উদ্দেশ্য স্পৰ্শ কৰিবৰ জোখাৰে লক্ষ্যত উপনীত হ'বৰ জোখাৰে এখন দীঘলীয়া সংগ্ৰাম কৰিবৰ কাৰণে নিজকে সাজু কৰি তুলিব সেই দীঘলীয়া সংগ্ৰামখনৰ পাছতে আচলতে জীৱনটো এটা সফল জীৱনৰ বাট বিচাৰি পাব পাৰে মই যদি এটা প্ৰশ্ন কৰোঁ যে আটাইতকৈ শক্তিশালী ব্যক্তি বুলি ক'লে কোনজন ব্যক্তিক বুজা যায় আমি কাক বুজি পাওঁ সমাজৰ যদি আটাইতকৈ শক্তিশালী ব্যক্তি বুলি কওঁ তেতিয়া আমি কোন সকলো ব্যক্তিক আঙুলিয়াই দিম যাৰ ধন টকা পইচা আছে সেইসকলক আমি শক্তিশালী ব্যক্তি বুলি ক'মনে নে যাৰ ক্ষমতা আছে সেইসকলক শক্তিশালী ব্যক্তি ক'মনে যাৰ অস্ত্ৰ শস্ত্ৰ হাতত আছে সেইসকলক শক্তিশালী ব্যক্তি বুলি ক'ম কোন সকল ব্যক্তিক শক্তিশালী বুলি ক'ম যাৰ হাতত অসীম ধন টকা পইচা আছে ঐশ্বৰ্য আছে সেইসকল কেতিয়াও সেইসকলৰ সেই ঐশ্বৰ্য সেই ধন টকা পইচা স্থায়ী নহয় কাইলৈ হয়তো তেওঁ ধন টকা পইচা তেওঁৰ হাতত নাথাকিবও পাৰে ঠিক একেদৰে ক্ষমতাশালী ব্যক্তিজনৰ হাতত কাইলৈ ক্ষমতা নাথাকিবও পাৰে তেওঁৰ হাতত আজি ক্ষমতা আছে কাইলৈ তেওঁৰ হাতত সেই ক্ষমতা নাথাকিব পাৰে
মোৰ হাতত যদি এটা অস্ত্ৰ আছে, অস্ত্ৰটো চলাব জোখৰে মই যেতিয়ালৈকে সক্ষম হৈ থাকিম তেতিয়ালৈকে মই শক্তিশালী। চাই আছে, চাই ইচ্ছা কৰিলে অস্ত্ৰ চলাব নোৱাৰে। এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেহে তেওঁ নিজকে অস্ত্ৰটো আচলতে শক্তিশালী বুলি নিজকে ভাবিব নোৱাৰে। তেতিয়াহ'লে সমাজৰ কোনসকল ব্যক্তিক আমি শক্তিশালী বুলি কওঁ? সেইসকল ব্যক্তি সকলোতকৈ শক্তিশালী যাৰ এডুকেশ্যন আছে। Education is the most powerful weapon in this world. শিক্ষা হৈছে এইখন পৃথিৱীৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ। যিটো যিপাত অস্ত্ৰৰ হাতত বাকী সকলোবোৰ অস্ত্ৰৰ অস্তিত্ব বিপন্ন হৈ যাব পাৰে। আজি মোৰ হাতত ধন টকা পইচা আছে, কাইলৈ নাথাকিব পাৰে। আজি মোৰ হাতত পাৱাৰ আছে, কাইলৈ নাথাকিব পাৰে। আজি মোৰ হাতত অস্ত্ৰ আছে, কাইলৈ মোৰ হাতত নাথাকিব পাৰে। কিন্তু মোৰ হাতত যদি এডুকেশ্যন আছে তেতিয়াহ'লে মই কেতিয়াও জীৱনলৈ অহা যিকোনো সংগ্ৰাম, যিকোনো প্ৰত্যাহ্বান, যিকোনো প্ৰতিকূলতা, যিকোনো জটিলতাক মই অতিক্ৰম কৰিবৰ জোখেৰে মই সাহস আৰু সক্ষম। সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলে এই কথাবোৰ অনুভৱ কৰিব লাগে। এডুকেশ্যন ইজ দ্য মষ্ট পাৱাৰফুল ৱেপন ইন দিছ ৱৰ্ল্ড। এই কথাটো ভাবি ল'ব লাগে। তাৰোপৰি আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আমি ছাত্ৰ জীৱনৰ অৱস্থাতে এটা কথা মনত ৰাখিব লাগে, মই মোৰ লক্ষ্যৰ ফালে মই মোৰ যিটো লক্ষ্য স্থিৰ কৰি লৈছোঁ, সকলোবোৰ শক্তি সামৰ্থ্য, মোৰ সকলোবোৰ উৎস প্ৰেৰণা মই যদি সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে মই ব্যৰ্থ হোৱাৰ কোনো কাৰণ নাই। মোৰ জীৱনত যিমান প্ৰতিকূলতা নাহক, যিমান প্ৰত্যাহ্বান নাহক, মই যদি অনবৰতে ফ'কাছ টুৱাৰ্ডছ মাই গ'ল, মই যদি অনবৰতে মোৰ গ'লটোৰ ফালে ফ'কাছ কৰি থাকোঁ। ছাত্ৰ জীৱনত আটাইতকৈ গুৰুত্ব দিব লগা দিশটো হৈছে ফ'কাছ টুৱাৰ্ডছ ইয়'ৰ গ'ল। তুমি তোমাৰ যিটো লক্ষ্য স্থিৰ কৰি লৈছা সেই লক্ষ্যটোৰ ফালে তুমি অনুগমন। স্বামী বিবেকানন্দৰ ওচৰলৈ এজন ব্যক্তি গৈছিলে। তেওঁ কৈছে যে মোক সফলতাৰ সংজ্ঞাটো শিকাই দিয়ক, যে মই জীৱনত সফল হ'ব বিচাৰোঁ, মই জীৱনত ছাকচেছ হ'ব বিচাৰোঁ, মই কেনেকৈ জীৱনত ছাকচেছ হ'ম তাৰ কাৰণে মোক আপুনি সংজ্ঞাটো শিকাই দিয়ক। তেতিয়া স্বামী বিবেকানন্দৰ ব্যক্তিজনক ক'লে, ভাবি পেলাই যে মোৰ পোহৰীয়া কুকুৰটো সৈতে তুমি চহৰখন এবাৰ ফুৰি আহা। যেতিয়া তেওঁ পোহৰীয়া কুকুৰটো সৈতে চহৰখন ফুৰিবলৈ মানুহজনক পঠাই দিলে, মানুহজনে ঘূৰি আহি পেলাই কিছু সময়ৰ পিছত ঘূৰি আহিলে। তাৰপিছত ক'লে যে আপুনিতো মোৰ কুকুৰটো ইমান কিয় ফেফাইছে, কুকুৰটোৱে ফেফাই আছে বা কুকুৰটোৰ মানে খুব গৰম উঠিছে, ফেফাই আছে কুকুৰটোৱে, আৰু আপুনিতো স্থিৰ হৈ আছে, কুকুৰটো ইমান কিয় ফেফাইছে। তেতিয়া ক'লে মই নিৰ্দিষ্ট বাটেৰে গ'লোঁ আৰু নিৰ্দিষ্ট বাটেৰে ঘূৰি আহিলোঁ, কিন্তু কুকুৰটোৱে যি বস্তু দেখিলে সেই বস্তুৰ ফালে খেদি গ'ল, সেইকাৰণে সি ইমান তাৰ গৰম উঠিছে বা ফেফনি লাগিছে। তেতিয়া স্বামী বিবেকানন্দই কৈছে যে সফলতাৰ সংজ্ঞা সেইটোৱেই যে তুমি নিৰ্দিষ্ট লক্ষ্যটোৰ ফালে অনবৰতে যদি দৃষ্টি দিয়া, যিকোনো প্ৰতিকূল পৰিৱেশ, প্ৰতিকূল পৰিস্থিতি যদি অতিক্ৰম কৰি তুমি লক্ষ্যটোত ফ'কাছ হৈ থাকা, তেতিয়াহ'লে তোমাৰ সফলতাৰ পৰা কোনেও আঁতৰাই আনিব নোৱাৰে, সফলতাৰ বাটৰ পৰা তোমাক কোনেও ৰুজিব নোৱাৰে। সেই সংজ্ঞাটো তুমি নিজেই আয়ত্ব কৰি ল'ব লাগিব, তোমাক সেই সংজ্ঞা কোনেও আয়ত্ব কৰি নিদিয়ে। এই কথাবোৰ আমি এইকাৰণে বুজিব লাগিব বা অনুভৱ কৰিব লাগিব। ছাত্ৰ অৱস্থাত উই নিড টু ডেভেলপ আৱাৰ কোৱালিটি। আমাৰ যিখিনি কোৱালিটি আছে সেইখিনি আমি ডেভেলপ কৰিব লাগিব। আমাৰ কোৱালিটিখিনি কেনেকৈ ডেভেলপ কৰিম? ছাত্ৰ অৱস্থাত ডেভেলপ কৰাৰ কেইটামান কোৱালিটি মই অনুভৱ কৰোঁ যে প্ৰথম কথাটো যে ধৈৰ্য, পেচেঞ্চ বুলি কওঁ, অসীম ধৈৰ্য থাকিব লাগিব। যি পৰিস্থিতি নহওক, যি পৰিৱেশ নহওক, তুমি তোমাৰ ধৈৰ্যৰ পথৰ পৰা কেতিয়াও আঁতৰি গ'লে নহ'ব। দ্বিতীয় কথাটো হৈছে যে আমি প্ৰত্যেকটো জটিলতাৰ পৰা কিছুমান শিক্ষা ল'ব লাগে। জীৱনৰ যেনেকুৱাই জটিলতা নহওক, যেনেকুৱাই সমস্যা নহওক, যেনেকুৱাই প্ৰত্যাহ্বান নহওক, সেই জটিলতা আমি ভাগি নপৰি তাৰ পৰা কিছু শিক্ষা আমি আহৰণ কৰিব লাগে আৰু সেই শিক্ষা লৈ আমি পৰৱৰ্তী পৰ্যায়ত আগুৱাই যাবলৈ চেষ্টা কৰিব লাগে। তাৰ পিছৰ গুণটো মই অনুভৱ কৰোঁ যে যিটো আত্মানুসন্ধান, যিটো ইন্ট্ৰস্পেকশ্যন বুলি কৈছে, আমি হেভ টু ইন্ট্ৰস্পেক্ট। আমি আত্মানুসন্ধান আমাৰ থাকিব লাগিব, মই মোক বুজি পাব লাগিব। সেইকাৰণে কৈছে এভৰি ইণ্ডিভিজুৱেল হেজ হিজ ডিভাইন পটেঞ্চিয়েলিটি and this is duty to develop his her potentiality. Every individual has his divine potentiality. যে প্ৰত্যেকজন মানুহৰ ভিতৰত কিছুমান দ্ৰব্য শক্তি লুকাই আছে, কিছুমান অখণ্ড শক্তি লুকাই আছে। সেই অখণ্ড শক্তিখিনি ভিতৰত লুকাই থকা দ্ৰব্য শক্তিখিনি খান্দি উলিয়াই তুমি তোমাৰ প্ৰতিভাটো বিচাৰি
উলিয়াই সেইটোক তুমি সেইধৰণে গঢ় দিবৰ কাৰণে চেষ্টা কৰিব লাগিব। তুমি চেঞ্জ ইয়ৰছেল্ফ, তুমি তোমাক যেতিয়ালৈকে নিজক তুমি চেঞ্জ কৰি নোৱাৰা, নিজক তুমি যেতিয়ালৈকে চেঞ্জ নকৰিবা, পৃথিৱীত এনেকুৱা কোনো মটিভেশ্যনেল স্পীকাৰ নাই তোমাক সলনি কৰি দিব পাৰিব। সলনি কৰাৰ একমাত্ৰ ব্যক্তিজনে হৈছে তুমি। গতিকে তুমি তোমাক নিজকে সলনি কৰিম বুলি যেতিয়ালৈকে নাভাবিবা, যেতিয়ালৈকে মন স্থিৰ কৰি নল'বা, যেতিয়ালৈকে আত্মবিশ্বাস ভৱক স্থিৰ কৰি নল'বা, তেতিয়ালৈকে পৃথিৱীৰ কোনো শক্তিয়ে তোমাক সফলতা দিব নোৱাৰে। এই কথাটো মনত ৰাখিব লাগে যে চেল্ফ মটিভেশ্যন ইজ দ্য বেষ্ট মটিভেশ্যন। যে মই জীৱনত কিবা এটা কৰিম, মই জীৱনত সফল হ'ম, মই জীৱনত সফলতা বুটলিম, মই জীৱনত এজন সফল ব্যক্তি হ'ম, এই কথাবোৰ অনবৰতে তুমি তোমাৰ ভিতৰখনত ভাইব্ৰেট কৰি ৰাখিব লাগিব। তুমি সৎপতি হৈ থাকিব লাগিব, চাৰ্মিং হৈ থাকিব লাগিব। তেতিয়াহে আচলতে তুমি তোমাৰ লক্ষ্যত তোমাৰ অগ্ৰসৰ হওঁতে তুমি কোনো ধৰণৰ বাধাৰ সন্মুখীন নোহোৱা। এতিয়া যিটো আমি কৈছোঁ যে আমাক আটাইতকৈ শক্তিশালী বস্তু যদি সোধোঁ, যে আটাইতকৈ শক্তিশালী বস্তুটো হৈছে জ্ঞান। জ্ঞান মানে হৈছে এপিষ্টমলজি বুলি কৈছে। জ্ঞান যে জ্ঞান আমি কেনেকৈ হ'ম? জ্ঞান মানে অকল পাঠ্যপুথিৰ জ্ঞানৰ কথা মই কোৱা নাই। যে জ্ঞান হৈছে যদি আমাৰ এডুকেশ্যন, নলেজ এণ্ড উইজডম, এই তিনিটা লগ লগাই এপিষ্টমলজি বুলি কৈছে, যাক জ্ঞান বুলি কৈছে। গতিকে আমি সেই জ্ঞানৰ বাটেৰে অগ্ৰসৰ হ'ব লাগিব, বা আমি এপিষ্টমলজি কৰিব লাগিব, বা এপিষ্টমলজি বাটেৰে আমি আগবাঢ়িব লাগিব। দ্বিতীয় দিশটো হৈছে বিজ্ঞান। বিজ্ঞান মানে হৈছে যে হাউ টু ৰেইজ এ কুৱেশ্যনছ, তুমি কেনেকৈ প্ৰশ্ন সুধিব লাগে, তুমি কেনেকৈ বিজ্ঞান মনস্কতা, বিজ্ঞান মানসিকতা, বৈজ্ঞানিক দৃষ্টিভংগীখিনিক কেনেকৈ উত্তৰ ঘটাব লাগিব, এই কথাষাৰ আমি শিকিব। উই হেভ টু লাৰ্ণ হাউ টু ডেভেলপ আৱাৰ চাইণ্টিফিক টেম্পাৰ। আমি আমাৰ বৈজ্ঞানিক যিটো মানসিকতা, বৈজ্ঞানিক যিটো চিন্তা চেতনা, বৈজ্ঞানিক যিখিনি ধ্যান ধাৰণা, মই কেনেকৈ কুৱেশ্যন কৰিব লাগে, হাউ টু ৰেইজ এ কুৱেশ্যন ইন এনি চিটুৱেশ্যন, এই কথাখিনি মই শিকিব লাগিব। তেতিয়াহে মই আচলতে জীৱনত আগবাঢ়ি যাবলৈ সক্ষম হ'ব পাৰিম। স্থিৰ কৰি ৰখাৰ শক্তি হৈছে ধ্যান। আমি কিছু পৰিমাণে জীৱনত ধ্যান কৰিবলৈ শিকিব লাগিব, ধ্যান আয়ত্ব কৰিব লাগিব। আৰু তাৰপিছতে স্বজ্ঞান, স্বজ্ঞান চেল্ফ নলেজ, যে তুমি চেল্ফ নলেজ কিছু আয়ত্ব কৰিব লাগিব। তুমি চেল্ফলি কিছুমান নলেজ তুমি আয়ত্ব কৰিব লাগিব। তুমি কোন, তুমি কি, তুমি ক'লৈ যাব খুজিছা, তোমাৰ লক্ষ্য কি, উদ্দেশ্য কি, এই কথাষাৰ তোমাৰ জীৱনৰ মহত্ব কি, এই কথাষাৰ তুমি আয়ত্ব কৰি ল'বলৈ শিকিব লাগিব। তাৰ পিছত গুৰুত্ব লগা দিবলগীয়া যিটো আত্মদিপু ভ্ৰম বুলি কৈছোঁ, চিন্তন আৰু মনন, চিন্তন আৰু মনৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিব লাগিব। এইকাৰণে গুৰুত্ব দিব লাগিব যে মই কেৱল মই নহয়, মই কেৱল এটা বডি নহয়, মই কেৱল এটা ইণ্ডিভিজুৱেল নহয়, আই এ পাৰ্ট অফ দিছ ইউনিভাৰ্ছ। মই বিশ্ব ব্ৰহ্মাণ্ডৰ অভিলাষী শক্তিৰ এটা অংশ, সেই কথাটো মই অনুভৱ কৰিব লাগিব। কেৱল মই যদি মই বুলি ভাবি লওঁ, তেতিয়াহ'লে মোৰ জীৱন কেনেই সীমাবদ্ধ হৈ পৰিব, মোৰ জীৱন কেনেই সংকীৰ্ণ হৈ পৰিব। মই কেৱল মই নহয়, আই এম নট এ ছিংগল পাৰ্চন, আই এম নট ইণ্ডিভিজুৱেল, আই এম এ পাৰ্ট অফ দিছ ইউনিভাৰ্ছ। আৰু মোৰ এই ইউনিভাৰ্ছখনৰ প্ৰতি, মোৰ এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতি, বিশ্ব শক্তিটোৰ প্ৰতি, বিশ্বৰ অভিলাষী শক্তিটোৰ প্ৰতি মোৰ দায়িত্ব আছে, কৰ্তব্য আছে। আৰু এই বিশ্ব অভিলাষী শক্তিটোৰ বিকাশ প্ৰকাশ, এই অভিলাষী শক্তিটোক আগুৱাই লৈ যাবৰ কাৰণে এই প্ৰকৃতিখনৰ প্ৰতি, মানুহৰ প্ৰতি, সমাজৰ প্ৰতি, দেশৰ প্ৰতি, জাতিৰ প্ৰতি, ভাষাৰ প্ৰতি, সংস্কৃতিৰ প্ৰতি মোৰ কিছু কৰণীয় আছে। সেইখিনি কৰিবৰ কাৰণে মই উদ্বুদ্ধ হ'ব লাগিব। মই ভিতৰৰ পৰা তাক প্ৰেৰণা আয়ত্ব কৰিব লাগিব। আৰু সেইখিনি ভিতৰৰ পৰা প্ৰেৰণা আয়ত্ব কৰিব পাৰিলেহে বন্ধুসকল, মই ভাবোঁ আমি জীৱন যুদ্ধত জয়ী হ'ব পাৰিম, জীৱন যুদ্ধ সাহসেৰে মুখামুখি হ'ব পাৰিম, জীৱন যুদ্ধৰ প্ৰতিকূলতাবোৰ দূৰ কৰি আমি সেইখিনি আগুৱাই লৈ যাব পাৰিম। এটা লক্ষ্য ৰাখিব লাগিব যে তুমি তোমাৰ সফলতাৰ বাবে বহুত বাধা পাবা, বহুত সমস্যা পাবা, বহুত প্ৰত্যাহ্বান পাবা। বহুতে তোমাক সমালোচনা কৰিব, ইতিকিং কৰিব, তিৰস্কাৰ কৰিব, ঠাট্টা মস্কৰা কৰিব তোমাক কৈ। সেই সময়ত তুমি অটল অচৰ হৈ থাকিব পাৰিব লাগিব। আমাৰ সমাজত কোনখিনি মানুহে সমালোচনা কৰে, কোনখিনি মানুহে পৰচৰ্চা কৰে, কোনখিনি মানুহে আনক বদনাম কৰে, কোনখিনি মানুহে সমাজৰ হিংসা, ঈৰ্ষা, বিদ্বেষ, ঘৃণা বিয়পায়, সেইখিনি মানুহক তুমি চিনাক্ত কৰিব লাগিব। এইখিনি মানুহে সেই কাম কৰে যিখিনি মানুহে তোমাৰ স্তৰলৈ যাব নোৱাৰে, যিখিনি মানুহৰ কৰিবলৈ একো কাম নাথাকে, যিখিনি মানুহৰ পৰ্যাপ্ত আজৰি সময় থাকে, পৰ্যাপ্ত আজৰি সময় থকা মানুহ
মানুহখিনিয়ে পৰচৰ্চা কৰে, পৰ্যাপ্ত আজৰি থকা মানুহখিনিয়ে আনক হিংসা ঈৰ্ষা বিদ্বেষ ঘৃণা কৰে। গতিকে তোমাক ইটিকিং কৰিব, তিৰস্কাৰ কৰিব, তাৰপিছতো তুমি তোমাৰ লক্ষ্য পথৰ আঁতৰি আহিব নালাগিব। আত্মবিশ্বাসটো ইমানেই প্ৰবল আৰু দৃঢ় হ'ব লাগিব, ইমানেই প্ৰবল আৰু দৃঢ়ভাৱে তুমি আত্মবিশ্বাস গ্ৰহ কৰিব লাগিব যে তোমাৰ আত্মবিশ্বাসৰ সন্মুখত যিকোনো সমালোচনা, যিকোনো প্ৰত্যাহ্বান, যিকোনো ইটিকিং, যিকোনো ঠাট্টা, যিকোনো মস্কৰা অতিক্ৰম কৰি তুমি তোমাৰ লক্ষ্যত উপনীত হ'ব লাগিব। আমাৰ সমাজখন এনেকুৱা যে আমাৰ সমাজখনত তুমি এশটা ভাল কাম কৰা তোমাক কোনেও গুৰুত্ব নিদিয়ে। যদি তোমাৰ ক'ৰবাত সামান্যতম ভুল হৈ যায় সেইটো সকলোৱে ফ'কাছ কৰে, সেইখিনি মানুহে ফ'কাছ কৰে যাৰ কৰিবলৈ একো নাথাকে। আজি ছ'চিয়েল মিডিয়া চোৱা, কেৱল বদনাম, কেৱল সমালোচনা, কেৱল তিৰস্কাৰ, কেৱল পৰচৰ্চা, এইবিলাকৰ এটা স্থলী হৈ গৈছে। সেইবিলাকক আমি কিছু পৰিমাণে আঁতৰি আহিব লাগিব। আঁতৰি অহাৰ মন্ত্ৰটো হৈছে তুমি তোমাৰ লক্ষ্যত ফ'কাছ হৈ থাকিব লাগিব। তুমি এইটো কথা গুৰুত্ব দিব লাগিব যে তোমাৰ লক্ষ্য, তোমাৰ জীৱনৰ যিটো মহানুভৱতা, তোমাৰ জীৱনৰ যিখিনি স্পীড লক্ষ্য, তোমাৰ কাৰণে সমাজখনে বাট চাই আছে, তোমাৰ কাৰণে ঘৰখনে বাট চাই আছে। তুমি এইখন সমাজৰ এখন আদৰ্শ ব্যক্তি হ'ব খুজিছা, এইখন সমাজত তোমাৰ প্ৰেৰণাৰে তুমি আগবাঢ়ি লৈ যাব খুজিছা, তুমি তোমাৰ এটা তুমি তোমাৰ সমাজখনৰ এটা প্ৰতিষ্ঠা পাব খুজিছা, এজন আদৰ্শ ব্যক্তি উজ্জ্বলি থাকিব বিচাৰিছা, সমাজখনৰ কাৰণে, দেশৰ কাৰণে তুমি কিবা এটা কৰিব বিচাৰিছা। সেই কথাবিলাক গুৰুত্ব দিব লাগে। মানুহে সমাজত সেইখিনি মানুহক গুৰুত্ব দিয়ে যিখিনি শিক্ষিত, যিখিনি দেশ জাতি সমাজৰ কাৰণে বহু কিছু কৰি লৈ গৈছে। আমি আইনষ্টাইন সকলোৱে মনত ৰাখোঁ, মহাত্মা গান্ধী সকলোৱে মনত ৰাখোঁ, টমাছ আলভা এডিছনক আমি সকলোৱে মনত ৰাখিছোঁ। আমি মেকবেথ, ইলিয়াড, উদেশী কোনে লিখিছিল এইবিলাক আমি মনত ৰাখিছোঁ। কিয় মনত ৰাখিছোঁ? তেওঁলোকৰ যিখিনি সৃষ্টি, তেওঁলোকৰ যিখিনি কৰণে, তেওঁলোকৰ যিখিনি জ্ঞান, সেই জ্ঞানে আজি মানৱ সমাজখন পোহৰ দিছে, সেই জ্ঞানে মানৱ সমাজখন আগুৱাই লৈ যোৱা এটা বাট নিৰ্মাণ কৰিছে। সেইকাৰণে তেওঁলোকক আমি মনত ৰাখিছোঁ। এতিয়া আজি ইলন মাস্কৰ স্থান কাইলৈ বেলেগ এজনে ল'ব, অসমত আমাৰ আম্বানীৰ স্থান কাইলৈ বেলেগ এজনে ল'ব, কিন্তু আইনষ্টাইনৰ স্থান কোনেও ল'ব নোৱাৰে, টমাছ আলভা এডিছনৰ স্থান কোনেও ল'ব নোৱাৰে, মহাত্মা গান্ধীৰ স্থান কোনেও ল'ব নোৱাৰে, ৰবীন্দ্ৰনাথ টেগৰৰ স্থান কোনেও ল'ব নোৱাৰে, জ্যোতিপ্ৰসাদৰ স্থান কোনেও ল'ব নোৱাৰে, ভূপেন হাজৰিকাৰ স্থান কোনেও ল'ব নোৱাৰে। এইজনে ল'ব নোৱাৰে। তেওঁলোক ধনী কাৰণে বিখ্যাত নহয়, তেওঁলোক ক্ষমতাশালী আছিল কাৰণে বিখ্যাত নহয়, তেওঁলোক প্ৰতিভাশালী আছিল কাৰণে বিখ্যাত নহয়, তেওঁলোকৰ কিমান ডিগ্ৰী আছিলে, কিমান সম্পত্তি আছিলে সেইটো বিচাৰ নহয়। বিচাৰ হয় তেওঁলোক জ্ঞানী আছিলে, তেওঁলোকে দেশ জাতি সমাজৰ কাৰণে চিন্তা কৰিছিলে আৰু এখন আদৰ্শ সমাজ নিৰ্মাণ কৰিবৰ কাৰণে অহৰহ প্ৰয়াস আৰু প্ৰযত্ন কৰিছিলে। সেইকাৰণে তেওঁলোকে যুগে যুগে কেৱল আমাৰ সমাজলৈ নহয় গোটেই বিশ্ব ব্ৰহ্মাণ্ডত তেওঁলোক পূজনীয় আৰু সন্মানীয় ব্যক্তি হিচাপে প্ৰতিষ্ঠা হৈছে। গতিকে পাৰিলে সমাজখনক উপকাৰ কৰিব, অপকাৰ নকৰিব। সমাজখনত ঘৃণা বিয়পোৱা মানুহৰ অভাৱ নাই। কিছুমান মানুহে কেৱল সমাজখনত ঘৃণা বিয়পাবৰ কাৰণে সমাজখনত জীয়াই আছে। তেওঁলোকৰ লক্ষ্যতে হৈছে সমাজখনত ঘৃণা বিয়পোৱা। গতিকে সমাজখনত ঘৃণা বিয়পোৱাত আমাক মানুহ নালাগে, আমাক এনেকুৱা মানুহ লাগে যিসকলে সমাজখনত সৌন্দৰ্য বিলাব পাৰে। যদি পাৰিছা কাৰোবাক উপকাৰ কৰিবা, কেতিয়াও কাকো অপকাৰ নকৰিবা। অপকাৰ কৰাটো মানুহৰ ধৰ্ম নহয়, ঘৃণা বিলোৱাটো মানুহৰ ধৰ্ম নহয়, হিংসা বিলোৱাটো মানুহৰ ধৰ্ম নহয়। আমি সত্য সুন্দৰ এখন সমাজ নিৰ্মাণ কৰিব লাগিব, যিখন সত্য সুন্দৰ সমাজেৰে ভিতৰখন আলোকিত কৰি, সমাজখন আলোকিত কৰি এখন সঁচাকৈ মানৱ সমাজ নিৰ্মাণ কৰিব পাৰোঁ। গতিকে সেইখিনি মানুহৰ পৰা আমি সদায় আঁতৰি থাকিব লাগিব আৰু সেইখিনি মানুহক আঁতৰি থাকি তুমি তোমাৰ লক্ষ্য দেখিলে ভাৱমান হ'লে সঁচাকৈ সফল মানুহ হোৱাৰ যি বাট, সেই সফল মানুহ হোৱাৰ বাটত তুমি সক্ষম হ'ব পাৰিবা। বহুত কথা কোৱাৰ অৱকাশ আছে, বহুত দীঘলীয়া ভাষণ দিয়াৰ অৱকাশ আছে। যিহেতু শিক্ষক মহাবিদ্যালয়ত বহুত বছৰ ছাত্ৰ ছাত্ৰীক পঢ়াইছোঁ, গতিকে বক্তব্য দিয়া, ভাষণ দিয়া এটা অভ্যাস হৈ গৈছে। যিহেতু নিজৰ জীৱনৰ পৰা কিছুমান কথা কোৱাৰ অৱকাশ থাকে, নিজৰ জীৱনৰ যিখিনি প্ৰতিকূলতা, যিখিনি প্ৰত্যাহ্বান, যিখিনি সংগ্ৰাম অতিক্ৰম কৰি আজি মই যি অৱস্থাত আছোঁ, সেই অৱস্থাত অতিকলৈ যদি মই ঘূৰি যাওঁ, তেতিয়াহ'লে হাজাৰ প্ৰেৰণা মই নিজৰ ভিতৰত বিচাৰি পাওঁ, হাজাৰ প্ৰেৰণা মই মোৰ মাজত বিচাৰি পাওঁ আৰু সেই প্ৰেৰণাখিনি মই আমাক শিকাই দিবলৈ চেষ্টা কৰোঁ। ময়ো যিমানখিনি প্ৰত্যাহ্বান অতিক্ৰম কৰি মই গুৰুত্বহীন কৰি মই আজি উজলি থাকিবলৈ নিজৰ পৰ্যায়ত নিজৰ স্থানত উজলি থাকিবলৈ সক্ষম হৈছোঁ। কেৱল মই মোৰ লক্ষ্যটোৰ ফালে সদায় ফ'কাছ কৰিছোঁ। কোনে কি কৈছে, কোনে কি পাতিছে, কোনে কি বদনাম গাইছে, কোনে কি সমালোচনা কৰিছে, কোনে কি ইটিকিং কৰিছে, ঠাট্টা কৰিছে, এইবোৰ মোৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়। মোৰ কাৰণে গুৰুত্বপূৰ্ণ যে মই কি, মোৰ হৃদয়খন কি, মোৰ বুকুখন কি, মোৰ হৃদয়ৰ বুকুৰ সততা আছেনে নাই। সেইকাৰণে এটা কথা সদায় লক্ষ্য ৰাখিব, সততাৰে নিষ্ঠাৰে সমাজত উজলি থাকিবলৈ চেষ্টা কৰিবা। তোমাৰ বুকুত যেতিয়ালৈকে সততা থাকিব, তোমাৰ বুকুত যেতিয়ালৈ আন্তৰিকতা থাকিব, তোমাৰ বুকুত যেতিয়ালৈ নিষ্ঠা থাকিব, সেই সততা, আন্তৰিকতা, নিষ্ঠাৰ অতিক্ৰম কৰি তোমাক কোনো ক্ষতি কৰিব নোৱাৰে। গতিকে মই ভাবোঁ সমাজখনক তোমালোকৰ পৰা বহু আশা কৰে, সমাজখন তোমালোকৰ সম্পদ, তোমালোক সমাজৰ সম্পদ, তোমালোক সমাজখন সম্পদশালী হৈ সমাজখনক আগুৱাই নিব লাগিব, সমাজখন
বিভীষিকা প্ৰত্যাখ্যান নোহোৱা কৰিব লাগিব এখন সুন্দৰ মানৱীয় সমাজ হিংসা বৰ্জিত সমাজ স্বাৰ্থপৰ সমাজ এখন আমি নিৰ্মাণ কৰিবৰ কাৰণে প্ৰত্যেকে প্ৰত্যেকৰে যত্ন কৰিব লাগিব ইয়াকে কৈছোঁ তোমালোকৰ উত্তৰতে উন্নতি কামনা কৰিছোঁ ভৱিষ্যতে যদি মোৰ পৰ্যায়ত তোমালোকৰ কিবা সহায় লাগে যিকোনো সহায় মোৰ সামৰ্থ্যৰ ভিতৰত কৰিব পৰা যিকোনো সহায় যদি তোমালোকক লাগে মোক যোগাযোগ কৰিব পাৰিবা মোৰ সামৰ্থ্যৰ ভিতৰত থকা সকলো সহায় কৰিবৰ কাৰণে মই ৰাজহুৱাভাৱে প্ৰতিশ্ৰুতিবদ্ধ তোমালোকক প্ৰতিশ্ৰুতি দিছোঁ শিক্ষাই হওক সামান্য আৰ্থিক সাহায্য হওক যিকোনো সহায় কৰিবৰ কাৰণে মোৰ পৰ্যায়ত মই সদায় প্ৰস্তুত আছোঁ এইখিনিকে কৈছোঁ ইয়াকে কৈ মোৰ সমূহ সামৰিছোঁ আৰু মোক এইখিনি কথা ক'বলৈ সুবিধা দিয়াৰ কাৰণে মই অতিকাত মনলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।